হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই গৈ আছোঁ নগাঁৱৰ কামপুৰৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ ফালে এক সুন্দৰ প্ৰাকৃতিক ট্ৰেভেলিং ৰোড ট্ৰিপ কৰিবলৈ। ভিডিঅ'টো দেখিলেই আচৰিত হৈ যাব যে ইমান সুন্দৰ ঠাই আমাৰ এই অসমত আছেনে। এই যে দেখা পাই যে সুন্দৰ ঠাইৰ দৃশ্য, এয়া হৈছে কাৰ্বি পাহাৰৰ দৃশ্য। মই যেতিয়া ভ্ৰমণ কৰোঁ, ট্ৰেভেলিং কৰোঁ, তেতিয়া অধিক সুখী অনুভৱ কৰোঁ। ট্ৰেভেলিং কৰিবলৈ যোৱা আৰু ঘূৰি অহালৈকে মনত বহুত উৎসাহ আৰু উত্তেজনা ৰৈ যায়। ট্ৰেভেলিংবোৰ যেতিয়া মনত পৰে তেতিয়াই মোৰ মনটো স্বয়ংক্ৰিয়ভাৱে সতেজ হৈ উঠে আৰু মুখত হাঁহি এটা ওলায় আৰু পুনৰ নতুন ঠাইলৈ ভ্ৰমণৰ সিদ্ধান্ত লওঁ। ভ্ৰমণ কৰিলে মানসিক স্বাস্থ্য ভালে থাকে। নতুন মানুহ, নতুন ঠাই, নতুন খাদ্যই বহুত নতুন অনুভৱ কৰায়। যদি আপুনি হতাশাত ভুগিছে তেন্তে ভ্ৰমণ ট্ৰেভেলিং কৰিব যাব পাৰে। ট্ৰেভেলিং কৰিলে আপোনাৰ আত্মবিকাশ বাঢ়িব। প্ৰতিজন ব্যক্তিয়ে নিজৰ আত্মবিকাশৰ বাবে ট্ৰেভেলিঙৰ পৰিকল্পনা কৰিব লাগে। এয়া হৈছে চাহ বাগিচা, অসম বিখ্যাত চাহ বাগিচা। ইন জেনেৰেলি আমি আমাৰ শৰীৰ আৰু মন সতেজ ৰাখিবৰ বাবে চাহ খাওঁ। উজনি অসমত বহুত চাহৰ বাগিচা দেখিবলৈ পোৱা যায়। ডিব্ৰুগড় হৈছে টি চিটি অৱ ইণ্ডিয়া। অসমত প্ৰথমে চাহ খেতি কৰা ব্যক্তি আছিল মণিৰাম দেৱান। যোৰহাটৰ টুকলাইত চাহ গৱেষণা কেন্দ্ৰ আছে। দ্য আছাম কোম্পানী অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান। গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ আছে। ব্ৰিটিছসকলে অসমত স্থাপন কৰা প্ৰথম চাহ উদ্যোগ আছিল চাবুৱা চাহ প্ৰতিষ্ঠান। ট্ৰেভেলিং মোৰ বাবে এটা বিশেষ অনুভৱ। এইটো মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। ট্ৰেভেলিং কৰা মানে নতুন ঠাইৰ সৈতে পৰিচিত হোৱা, নতুন অভিজ্ঞতা লাভ কৰাৰ সুযোগ। নতুন ঠাইত গৈ মই নতুন খাদ্যৰ সোৱাদ লাভ কৰোঁ। ইয়াৰ ফলত মানসিক শক্তি বৃদ্ধি পায়। এক নতুন দৃষ্টিভংগীৰ জন্ম হয়। ভ্ৰমণ মোৰ বাবে এটা আনন্দৰ উৎস, যাৰ ফলত মোৰ হাঁহি খুচি সময় অতিবাহিত হয়। মই বিশ্বাস কৰোঁ যে ভ্ৰমণ ট্ৰেভেলিং মোৰ জীৱনৰ এক প্ৰয়োজনীয় অংশ। শিক্ষিত লোকসকলে শিক্ষাৰ পৰিসৰ বৃদ্ধিৰ বাবে ভ্ৰমণ কৰিব লাগে। নমস্কাৰ।